बाबाजी। ओम नमः शिवाय। चलिए फिर। আহক আজি আমি আপোনালোকক লৈ যাওঁ শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত ৰংগনাথ মন্দিৰলৈ আৰু জানিম এই মন্দিৰৰ সবিশেষ। এই মন্দিৰভাগ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ চনত স্থাপিত কৰিছিল। এই সময়ত ৰজাই জয়সাগৰৰ শিৱদৌলৰ বাবে কাশী বিশ্বনাথৰ পৰা এভাগ শিৱলিংগ আনি এই মন্দিৰভাগৰ স্থানতে ৰাখিছিল। কিন্তু ৰজাই ৰাতি সপোন দেখে যে জয়সাগৰৰ শিৱদৌলটো পূবা পশ্চিমাকৈ নিৰ্মাণ কৰাৰ হেতুকে জয়সাগৰৰ শিৱদৌলত স্থাপন কৰাৰ পৰিৱৰ্তে এই মন্দিৰৰ স্থানতে ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দক্ষিণাকৈ এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা দিয়ে। সেয়েহে এই দৌলত কোনো ধৰণৰ খোদিত অথবা অংকিত চিত্ৰ নাই। ৰংগনাথ মন্দিৰভাগ শিৱসাগৰৰ শিৱদৌলতকৈ পুৰণি। এই মন্দিৰ ভাগক ৰংগনাথ শিৱদৌল আৰু ফাকুৱা দৌল বুলি জনা যায়। জল প্ৰবাহ পাবিতস্থলে কলেবলম্ব্য লম্বিতাং ভুজঙ্গ তুঙ্গ মালিকান্তমড্ডমড্ডমড্ডমন্নিনাদবড্ডমর্বয়ং চকার চণ্ড তাণ্ডবং তনোতু ন শিব শিবম। লোকবিশ্বাস মতে যদিহে কোনো লোকৰ বসন্ত আই দেখা দিয়ে তেতিয়া এই মন্দিৰ ভাগত সেৱা আগবঢ়ালে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি। আপোনালোকে যদিহে আমাৰ প্ৰচেষ্টাক ভাল পালে তেনেহ'লে সঁহাৰি হিচাপে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকক লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।